এই বৰটো মই মহাৰাষ্ট্ৰ পুনেৰ পৰা ইম্পৰ্ট কৰিছিলোঁ আৰু ইম্পৰ্ট কৰাৰ সময়ত ইয়াৰ ৱেইট আছিল 40 কেজি। বৰ্তমান মই জোখা নাই তেনেকৈ। তাৰপিছত এই বলটো মই এতিয়া চেল কৰিব ওলাইছোঁ কিছুমান অসুবিধাৰ বাবে, বিশেষকৈ ঘাঁহৰ অসুবিধাৰ বাবে। আৰু কাৰোবাৰ যদি ইচ্ছা আছে, কোনোবাই যদি ল'ব বিচাৰিছে বৰটো, মোক কমেণ্ট কৰিব, ফোন নাম্বাৰটো দিব। তাৰপিছত আৰু যদি ৱেটবিলাক জানিব বিচাৰিছে তেতিয়া কমেণ্টত ক'লেও হ'ব, মই ৱেটবিলাকৰ কথা জনাম বাৰু ৱেট কৰি কিনি। এতিয়ালৈকে ৱেট কৰা নাই মই তেনেকৈ। আৰু ইয়াক মই লোকেল ছাগলীৰ লগত ক্ৰছ কৰাবৰ কাৰণে আনিছিলোঁ আৰু ইয়াৰ পোৱালিও আছে এতিয়া বৰ্তমান। ইয়াৰ পোৱালি হৈছে ধুনীয়া গ্ৰথ। কাৰোবাৰ যদি ইচ্ছা আছে, ল'বলৈ যদি বিচাৰিছে মোক জনাবা। বাহিৰৰ পৰা এক্সট্ৰা ফিড ইয়াক দিয়া নহয় তেনেকৈ, এইবিলাক গছৰ ডালপাত আনিয়ে মই দিওঁ। তথাপি বহুত ভালকৈ খায় আৰু বহুত এক্টিভো হয় ই। আৰু ইয়াৰ পোৱালিবিলাকো লোকেল ছাগলী পোৱালিতকৈ অলপ মানে ভাল যেনে পাইছোঁ মানে। তথাপি আপোনালোকে জনাবচোন যদি ইচ্ছা কৰে ল'বৰ কাৰণে।